Hidung kamu silang nambut. Ya, আপনার নাম কোন? এনেকা নকৰিব নালাগে লাইন এটা লগাইছে আপোনাৰ ফেমিলিৰ ভিতৰত মানে ঘটনাটো কেনেকৈ কি হয় একচুৱেলি আজি কি হ'ল মোৰ আইতা অলপমান মানে আনৱেল আছিলে তাৰপিছত মইতো মেডিকেল কিবা কি কয় ইলেকশ্যন ডিউটিত আছিলোঁ তাৰপিছত ইমাৰ্জেঞ্চি লৈ ইয়াত ডিফু মেডিকেল কলেজলৈ তাৰপিছত এৰাউণ্ড 4:15 এনেকুৱাত এটা IV দিছিলে তাৰপিছত মইতো বিজি আছিলোঁ ইলেকশ্যন ডিউটিত তাৰপিছত মোৰ ছোৱালীয়ে ফোন কৰি পেলাই মোক ক'লে যে যোনটো আইতাক যোনটো IV দিছে মোৰ ছোৱালীটো এক্সপাইৰী নেকি বুলি মোক ক'লে তাৰপিছত মই ক'লোঁ ঠিক আছে মই আহি পেলাই মই চেক কৰি আছোঁ তাৰপিছত মই আহিলোঁ এতিয়া আহি পেলাই মই চেক কৰিলোঁ দেখিলোঁ যে তাত এক্সপাইৰী ডেট লিখা আছে আপোনাৰ মই ফটো লৈছিলোঁ এটা মেনুফেকচাৰ আছিলে 11/2023 তাৰপিছত এক্সপাইৰীটো হ'ল আমাৰ 10/2025 মানে লাষ্ট ইয়েৰ আছিলে তাৰপিছত মই গৈ পেলাই মই যোনে ইয়াত ডিউটিত আছে চিষ্টাৰ তেখেতক সুধিলোঁ মানে সেইটো কিয় এইটো কি হ'ল বুলি ক'লে তাৰপিছত সেইটো চৰি মানে ভুল হৈ গ'ল তাৰপিছত কৈ পেলাই তাৰপিছত এইটো চেলাইনটো লৈ পেলাই ডাইৰেক্ট ডাষ্টবিনত পেলাই দিলে পেলাই মই ক'লোঁ আপুনি কিয় কৰিছে এইকেইটা বস্তু নাই মোৰ ভুল হৈছে বোলে কৈ পেলাই সেই ৰুমৰ ভিতৰত সোমাই গ'ল তাই তাৰপিছত মাতিলোঁ তাক একো মাত নিদিয়ে তাৰপিছত মোৰো খং লাগিছে তাৰপিছত মই অলপ ডক্টৰহঁতকো ক'লোঁ মানে সেইটো প্ৰব্লেম হৈছে তাৰপিছত ডক্টৰে বুজাইছে মোক বস্তুটো মানে সেইটো যে চিম্পল কিবা IV হয় ইমান একো নহ'ব বুলি ক'লে একো নহ'ব বুলি ক'লে নহ'ব ন সেইটো বস্তুটো এতিয়া আমিতো ইমানটো গম নাপাওঁ এতিয়া আৰু এজেড হয় পেচেণ্টটো 85 years তাৰপিছত যদি কিবা এটা হৈ গ'লে এইটো ৰেছপনচিবিলিটি কোনে ল'ব এতিয়া সেইটোৱে মানে দিছ থিং শুড বি হেপেন এগেইন মানে এইটো হ'ব নালাগে এইটো মানে এইটো কেয়াৰলেছনেছো মানে লোকৰ লাইফ লগত খেলা এইটো বহুত বেয়া বস্তু এইটো নালাগে মানে মই কি ক'ম আৰু বহুত বেয়া লাগিছে মানে সম্পূৰ্ণ ভুল আৰু ডেফিনেটলি এইটো 100% এইটো চেক কৰিব লাগিছিলে ষ্টককেইটা চেক কৰিব লাগিছিলে এক্সপাইৰী ডেটকেইটা চাব লাগিছিলে কেতিয়া এক্সপায়াৰ হৈছে আৰু মানুহটো আছে ষ্টাফটো আছে ইয়াত এইকেইটা চেক কৰিব লাগিছিলে সেইটোৱে আৰু মানে ইয়াত ডিউটিত সম্পূৰ্ণ নিজৰ কাম কৰা নাই এইটো কৰা নাই আৰু বহুত এৰগেণ্ট ষ্টাফকেইটা বহুত এৰগেণ্ট ভাল কৰি ৰেছপন্সো নিদিয়ে এতিয়া আপুনি ডক্টৰক কোৱাৰ পিছত কি বুলি কৈছে আপোনাক ডক্টৰ কি ক'ম এতিয়া মানে এতিয়া ক'বলৈ একো নাই এতিয়া চাম যদি কিবা এটা হ'লেতো এইটো হস্পিটেলে ৰেছপন্সিবিলিটি ল'ব লাগিব যদি পেচেণ্টক যদি কিবা এটা হৈ যায় এইটো হস্পিটেলে ৰেছপন্সিবিলিটি ল'ব লাগিব মায়া দেৱী ফিমেল ৱাৰ্ড মেডিচিন ফিমেল ৱাৰ্ড কেবিনত আছে আপোনাৰ নাম ৰিচিম ৰংপি ঘটনাটো কোনটো ৱাৰ্ডত হৈছে এইটো ফিমেল ৱাৰ্ড মেডিচিন কেবিন নম্বৰ 2 নেকি এইটো নকৰোঁ তাই চিষ্টাৰ আহি পেলাই মোক একো কোৱা নাই আহি পেলাই জাষ্ট ক'লে চৰি মোৰ ভুল হ'ল অকল এইটো কৈ পেলাই চেলাইনটো লৈ পেলাই সেই ডাষ্টবিনত দিলাই দিছে সেইটোৱে কথা এতিয়া মানে বহুত দুখ লাগিছে মানে এইটো বস্তুটো